লখিমপুৰৰ বানাকান্তসকলৰ মাজতো খাদ্য সামগ্ৰী খোৱা পানী বিতৰণ কৰা হয়। উল্লেখনীয়ভাৱে লখিমপুৰত দাপু নামৰ ফেচবুক গ্ৰুপৰ সদস্যই অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ লখিমপুৰ জিলা সমিতিয়ে পৃথকে বান সাহায্য বিতৰণ কৰে। লখিমপুৰ জিলাৰ আমতলা, ৰঙানদী, সোৱণশিৰি নৈৰ মিলনস্থলীৰ খাবলু ঘাটৰ আশে-পাশে বানপীড়িত প্ৰায় 2 শতাধিকতকৈও অধিক লোকক খাদ্য সামগ্ৰীকে ধৰি যাৱতীয় সামগ্ৰী বিতৰণ কৰি বানপীড়িত লোকক সকাহ দিয়াৰ চেষ্টা কৰা হয়। বানপীড়িত লোকসকলে খাদ্য সামগ্ৰী আৰু কিছু যাৱতীয় সামগ্ৰী লাভ কৰি উৎফুল্লিত হৈ পৰে লোকসকল। লোহিত খাবলুৰ এটা বিস্তীৰ্ণ অঞ্চল যোৱা এটা পষেক ধৰি বানপানী কবলত পৰি আছে। আমি ইয়ালৈ আজি বানপানীৰ সাহায্য সামগ্ৰী প্ৰদান কৰিবলৈ আহি দেখিলোঁ এফালে সোৱণশিৰি ভয়াৱহ ৰূপ, আনফালে ৰঙা নদীৰ বানৰ প্ৰলয়ংকৰী প্ৰকোপ। ইয়াৰ মাজত মৰদপুৰ কৈবৰ্ত গাঁও, মৰদপুৰ মিচিং গাঁও, ধৰ্মপুৰকে আদি কৰি প্ৰায় 20খনতকৈ অধিক গাঁও এতিয়া পানীৰ মাজত ডুব গৈ আছে। এটা প্ৰভাৱ পাৰ হৈ গ'ল। ইয়াৰ স্থানীয় সাংসদগৰাকী, স্থানীয় বিধায়কগৰাকী, স্থানীয় প্ৰশাসন কাৰোৰে যেন খবৰ নাই। সকলোৱে সকলোৱে বানাকান্ত ৰাইজক পানীৰ মাজত মৰিবলৈ এৰি দিছে। এইটো বিশুদ্ধ খোৱা পানী নাই, কোনো ধৰণৰ আহাৰৰ ব্যৱস্থা কৰা হোৱা নাই। তো কণ শিশুসকলৰ চিকিৎসা নাই, কণ শিশুসকলৰ শিশুৰ খাদ্য নাই। এনেকুৱা এটা অৱস্থাত না জল না স্থল অৱস্থাত এই মানুহসকল জীয়াই আছে। এতিয়া নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই নতুনকৈ তেওঁলোকে পুনৰ কাম কাজ আৰম্ভ কৰিছে। স্বাভাৱিকতে অসমীয়া জাতিক ধ্বংস কৰিব বিচৰা বিজেপি চৰকাৰক কোনো কাৰণতে যদি নদী বান্ধ নিৰ্মাণ কৰে, যদি ৰাইজক সহায় সাহায্য কৰে, যদি ৰাইজক উদ্ধাৰ নকৰে, বানাকান্ত ৰাইজক সকাহ নিদিয়ে, তেতিয়াহ'লে মই ভাবোঁ আমি কেতিয়াও হাত খাব বহি নাথাকিম। বাতৰি শেষ অংশলৈ যোৱাৰ পূৰ্বে পুনৰবাৰ